একেলগে হয় আমি গৈছিলোঁ। আমি এতিয়া বৰ্তমান বাছত আছোঁ। মই আপোনালোকক সকলোকে দেখাই আছোঁ আমি কোন কোন গৈছিলোঁ মিটিঙলৈ। আমাৰ বৌ বৰ ধুনীয়া দিন লাগিছে আজি, লগতে ল'ৰাজনীও গৈছিলে ভতিজী। মামাৰ লগত নাচি ভাল লাগিলে। চবেই এনজয় কৰিলে। যদি ভাল লাগে ভিডিঅ'টো চাই লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি এতিয়া ঘৰলৈ উভতিছোঁ, বাছত আছোঁ, ঘৰলৈ গৈ আছোঁ। এইফালে আমাৰ ড্ৰাইভাৰ বাছখন চলাই আছে। এজনী আমাৰ গাঁৱৰ ধুনীয়া ছোৱালী। যদি আপোনালোকৰ পচন্দ হয় লাইক কৰি দিব আৰু নাম্বাৰটো দি দিম নেকি? নালাগে। যদি কোনোবাই বিচাৰে কমেণ্টত মই দি দিম দেই। এই হাঁহিছে। যদি নাম্বাৰটো লাগে আপোনালোকক কমেণ্টত মোক জনাব, মই আপোনালোকক কমেণ্টৰ যোগেদি নাম্বাৰটো দি দিম। বহুত ভাল লাগিছে আজি। আৰু এইফালে একদম এয়াৰ কণ্ডিশ্যন।
আছে আৰু আমি ঘৰ আহি পাইছোঁ এতিয়া।